নমস্কাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত শিখা শৰ্মা জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰা শিখা শৰ্মা গ্ৰেপ্তাৰ কৰিব লাগে হজুৰে দাবী উত্থাপন হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যৰ জিলাই শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গ ফেন ক্লাবে আৰু শিখা শৰ্মা আজি গ্ৰেফতাৰ হ'ল কিয়নো বাৰু জুবিন গাৰ্গক অপমান কৰি আজি শিখা শৰ্মাই আজি জেললৈ যাব লাগিব আপোনালোকে দেখিছে জুবিন গাৰ্গক বহুত অপমান কৰা হৈছিল তাৰ জুবিন গাৰ্গৰ কেনেকৈ অপমান কৰিছিল আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু শিখা শৰ্মাক আজি গ্ৰেফতাৰ কৰা হ'ল বাইদা আপুনি ভিত্তি আপোনাৰ মুখত যি হাঁহি বাইদা কিবা মিছা কথা নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ এটা ডাঙৰ ঘটনা লৈ আপোনালোকৰ মাজত আকৌ এবাৰ আহিলোঁ যে জুবিনদাৰ ন্যায়ৰ বাবে আমি ইমান অপেক্ষা কৰি আছোঁ তাৰ মাজতো এজন ব্যক্তি তাক কি ক'বলৈ লাগিব এজন মাহী হ'ব নাই আমি কি বুলি ক'ম শিখা শৰ্মা বুলি এজন আইতা আছিলে মাহী আছিলে সেই মানে জুবিনদাক ইমান যে অপমান কৰিছে এই দিনত মানে জুবিন দাক অপমান কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা বৌক অপমান কৰিছে যে আমি জুবিনদাৰ বাবে ন্যায় বিচাৰি আছোঁ এই অপমান কৰিব কি কথা আছে এতিয়া অলৰেডি অসম আৰক্ষীয়ে তাক এৰেষ্ট কৰিবলৈ মানে আমাৰ গৰিমা বৌয়ে এজাহাৰ দিলে ফায়াৰ দিলে যে শিখা শৰ্মাক অতি সোনকালে গ্ৰেফতাৰ কৰিব লাগিব আৰু কি শাস্তি দিব লাগিব আপোনালোকে কমেণ্ট কৰি জনাব জুবিন দাক অপমান কৰিলে শাস্তি পাবই লাগিব এই শিখা শৰ্মাৰ অকল নহয় যোনে জুবিন দাক অপমান কৰিব তাকে গ্ৰেফতাৰ কৰিব লাগিব আমি অনুৰোধ কৰিছোঁ যে জুবিন দাক আমি ইমান ডাঙৰ শিল্পীক অপমান কৰি ল'ব নোৱাৰোঁ জুবিন দা মৃত্যু হৈছে যদিও আমি আজিলৈকে কাকো মুখৰ পৰা আমি ক'ব নিদিওঁ যে জুবিন দাই কিবা এটা বেয়া ব্যৱহাৰ কৰি গৈছিল যেতিয়া জিন্দা আছিলে বেয়া ব্যৱহাৰ কৰি গৈছিল এনেকুৱা আমি ক'বলৈ নিদিওঁ জুবিন দা মৃত্যু হ'লেও সদায় আমাৰ মাজত থাকিব আৰু জয় জুবিন দা বুলি আমি সদায় কমেণ্টৰ মাজত অনুৰোধ কৰি থাকোঁ আৰু ন্যায়ৰ বাবে আমি অনুৰোধ কৰি আছোঁ যে কেতিয়া ন্যায় পাম আজি 4 মাহ গ'ল জুবিন দাৰ ন্যায় পোৱা নাই তেতিয়াহ'লে এই শিখা শৰ্মাই বুঢ়ীজনে মই একো সন্মান কথা নকওঁ এইবিলাক মানুহক বুঢ়ী বুলি কৈছোঁ যে জুবিন দাক কি অপমান কৰিব লাগে এতিয়া আমাৰ গৰিমা বৌয়ে ইমান ভাগৰি পৰিছে জুবিনদাৰ ন্যায়ৰ বাবে আকৌ এনেকুৱা দুখ লগাই দিলে জুবিনদাৰ বাবে বা গৰিমা বৌৰ বাবে কোনে খং নুঠে কোনে গ্ৰেফতাৰ নকৰে এই শিখাজনক এতিয়া গ্ৰেফতাৰ কৰা হ'ল আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে গম পাবা আৰু ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব এই বুঢ়ীজনক কি শাস্তি দিব লাগে ঠিক আছে চাই লোৱা আমাৰ গৰিমা বৌয়ে কি কৈছে আৰু এজাহাৰ কোনদিনা দিছে চাই লোৱা আজি এজাহাৰখন দিব লগা হ'ল কাৰণ এগৰাকী মানসিক ৰোগী বুলি ভাবি আচলতে ইমান দিনে কথাবোৰ অলপ আওকাণ কৰা হৈছিল কাৰণ আমি বিচাৰিছিলোঁ আমি কনচেনট্ৰেট কৰোঁ যিটো মূল কেছ চলি আছে এতিয়া ন্যায়ালয়ত আছে জুবিন গাৰ্গৰ সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কৰি আমি এই কথাবোৰ যিবোৰ ডিষ্ট্ৰেক্টিং কথা এই কথাবোৰত আমি বহুত মন দিব খোজা নাছিলোঁ কিন্তু সহ্যৰ এটা সীমা থাকে নহয় এজন ব্যক্তি আমাক এৰি গুচি গৈছে সেইজন ব্যক্তি তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে অসমীয়াই জানে অসমে জানে গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্ম বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰি আৰু কোনো অসমীয়াই মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আৱেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিসত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালটো মোৰ নননগৰাকীক পামী বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই
গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে এই সময় সেইকাৰণে আজি আহিলোঁ আৰু ডিফেমেশ্যন তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনেল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে গতিকে এইগৰাকী গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে সকলোৱে গালিও পাৰি আছে কিন্তু মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে তেনেকুৱা এগৰাকী মহিলা তেওঁ সেইকাৰণে তেওঁৰ ওপৰত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ তেওঁৰ নিশ্চয় উচিত ব্যৱস্থা ল'ব আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ তেওঁলোকে সহ্য কৰিব নোৱাৰে আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে কাৰণ জুবিন সকলোৰে ঘৰৰ আছিল সকলোৰে মৰমৰ সকলোৰে আৱেগৰ গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাক আমাৰ মূল যিটো কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে যাতে সেই কথাটোত আমাৰ ঘৰখনে অকল নহয় গোটেই অসমৰ ৰাইজ যাতে আমাৰ লগত থাকে আৰু সেই কথাটোতে বেছি গুৰুত্ব প্ৰদান কৰি উচিত ন্যায় পোৱাত সেই দিশত আমি যাতে আগবাঢ়োঁ এই ডিষ্ট্ৰেক্টিং এলিমেণ্টবোৰ কিন্তু একেবাৰে শিপাৰে সৈতে উঘালি শেষ কৰিব লাগে আৰু এটা কথা সুধিব বিচাৰিছোঁ যে ইয়াৰ আগতে কিন্তু তেওঁ জেল গৈছে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰি ইয়াৰ পূৰ্বে 2 বছৰ মই তেখেতৰ হিষ্ট্ৰী নাজানো আৰু মই তেখেতক কেতিয়াবাই ব্লক কৰি থৈছোঁ গতিকে সেই মানুহগৰাকীক মই সাধাৰণতে দেখি নাথাকোঁ কিন্তু অন্য মানুহে মানে আনৰ পৰা মই দেখি আছোঁ সেইটোৱে কথা ইমান সাহস কেনেকৈ পাইছে সেই সাহসটোৱে ভিত্তিহীন কথা সেইটো সকলোৱে জানে ৰাইজে জানে ইমান সাহস কেনেকৈ পাইছে গতিকে গোটেই অসমবাসী আছে গোটেই সেই শক্তি আমাৰ লগত আছে নহয় সেইকাৰণে আমি সেইখিনি শক্তি সেইখিনি সাহস লৈ আমি আগবাঢ়ি আহিব পাৰোঁ আমি সত্যত আছোঁ আমি কি কৰিছোঁ আমি কি নকৰিছোঁ সেয়া গোটেই অসমে জানে জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তিসত্তা তেওঁ আজিলৈকে কি কাম কৰিলে সেয়া গোটেই অসমে জানে গতিকে মই সেইকাৰণেই কৈছোঁ যে অসমীয়া মানুহৰ মানসিকতা অসমীয়া মানুহৰ আৱেগক বুজি নোপোৱা এগৰাকী তেওঁ অসমীয়া নহয় আচলতে তেওঁ অসমৰ এগৰাকী শত্ৰুৱে হয় আৰু সেইদিনা আপুনি কোৰ্টত এটা কথা কৈছিলে যে প্ৰবাসী অসমীয়া কেইজনক তেওঁলোকক মতা নহ'ল কিন্তু এতিয়া এটা কথা কৈছে যে কৰোণাছে তালৈকে মাতিছে তাত গৈ পেলাই আপোনালোকে তাত থাকিব পাৰিব কিবা প্ৰশ্ন থাকিলে সুধিব পাৰিব আপোনালোকে যোৱাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি ছিংগাপুৰলৈ নিশ্চয় আমি এবাৰতো গৈছোঁৱেই আৰু পিছৰ ডেটকেইটাতো আমি যাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে মই আকৌ তেওঁলোকৰ লগত যোগাযোগ মোৰ চলি আছে যাক আপুনি অসুৰক্ষা দিছিলে সেইকেইজনক কিন্তু প্ৰশংসা কৰিছে আৰু তেওঁলোকক জেলৰ পৰা উলিয়াই দিবলৈহে কৈ আছে শিখা শৰ্মাৰ মানসিকতাই সেইটো গতিকে অভিযুক্তক যেতিয়া জুবিনৰ হত্যাকাৰী সকলোৱে এতিয়া গম পাইছে এইটো হত্যা কথাটো আহি পৰিছে ন এতিয়ালৈকে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক শেষ কৰি পেলোৱা মানুহক যেতিয়া ছাপোৰ্ট কৰিছে তেতিয়াহ'লে সেইগৰাকী অসমীয়া কেনেকৈ হ'ব পাৰে সেইটো কথা কৈছোঁ ব্যক্তিগত কিবা আছিলে নেকি একো নাই মই চিনিয়ে নাপাওঁ আৰক্ষী ফালৰ পৰা কি কৈছে বাইদেউ তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় আৰু সেইটো আশা ৰাখিছোঁ এইখিনি ব্যৱস্থা গ্ৰহণ কৰিবই আৰু যি পাব লাগে শাস্তি সেইটো তেওঁলোকে পাব তেওঁ এজন ব্যক্তিৰ মৃত্যুৰ পিছত কিন্তু এনেকুৱা ধৰণৰ কথা যিজন মানুহে চৰ্চা নকৰে সেইটো কথাই কৈছোঁ যে অসম আৰু অসমীয়াৰ কাৰণে জুবিনে কি কৰি থৈ গৈছে তেওঁৰ অসম প্ৰেম কি আছিল সেইটো সকলোৱে জানে বাকী অসমীয়া সকলোৱে জানে যিসকল সঁচা অসমীয়া তেওঁলোকে সদায় মানে এইগৰাকী মানুহৰ বাহিৰে বাকী সকলোৱে জানে এনেকুৱা হয়তো এইগৰাকীয়ে আছে যি নিকৃষ্ট মানসিকতাৰ এগৰাকী মানে নাৰী আচলতে সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা শিখা শৰ্মা বোলা মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈয়ে হওক বা বিভিন্ন ধৰণৰ তেখেতৰ ন্যায়িক প্ৰক্ৰিয়াৰ কথাই লৈ পেলাই হওক তেওঁ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে আৰু আচলতে আজি 3 দিন নে 2 দিনৰ আগত এটা পোষ্টত তেওঁ পৰিয়ালকে সাঙুৰি বিভিন্ন ধৰণৰ বিষয়ত জুবিন গাৰ্গৰ দেউতাককো ধৰি তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে আচলতে আমি প্ৰথম অৱস্থাত যিহেতু আমি কথাখিনি আওকাণ কৰি আছিলোঁ যিহেতু সমগ্ৰ ৰাইজে বা সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে বাট চাই আছে বা ন্যায়ৰ কাৰণে ন্যায়িক যুঁজখনত যিমান পাৰে সহযোগ কৰি আছে তো সেইখিনি সময়তে তেওঁ গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে কেতিয়াবা ক'ৰবাত জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ কেতিয়াবা জুবিন গাৰ্গৰ সামাজিক জীৱন লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে গতিকে আমি সেইটো কাৰণে আজি জুবিন গাৰ্গ ফেন ক্লাব আসাম জুবিন গাৰ্গ ফেন ক্লাব আৰু জুবিন গাৰ্গ ফেন ক্লাব কামৰূপ মেট্ৰ' লগ হৈ আজি আমি ইয়াত FIR দাখিল কৰিছোঁ শিখা শৰ্মাৰ বিৰুদ্ধে আচলতে কি আৰু আমি তেওঁ আচলতে যিখিনি সামাজিক মাধ্যমত যিখিনি তেওঁ তথ্য ৰাইজৰ মাজলৈ আগবঢ়াই দিছে কি ভিত্তিত তেওঁ আচলতে সেইখিনি আগবঢ়াইছে সেইখিনি কথা আমি জানিব বিচাৰিছোঁ সেইখিনি মানে বিচাৰি আমি আবেদন কৰিছোঁ আজি সমগ্ৰ অসমতে দিয়া হ'ব যিসমূহ এক্টিভ ফেন ক্লাব আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত তাৰ পৰা চব জেগাৰ পৰা ফেন ক্লাবৰ দিয়া হ'ব
প্ৰায় 20ৰ পৰা 25খন জিলাত এজাহাৰ দিয়া হ'ব। আচলতে তেওঁ কি তথ্য ভিত্তিত এইখিনি কথা কৈ আছে সেইখিনি কথা আমি জানিব লাগিব আচলতে, সেইটো কাৰণে আমি এজাহাৰ আজি দাখিল কৰিছোঁ। সেইখিনি কথাই আমাক আচলতে লাগে। আৰু তেওঁ আচলতে যিবিলাক কথা কৈ আছে, তেওঁ ভাবিছে কি যে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত জুবিন গাৰ্গৰ হৈ যুঁজিবৰ কাৰণে ইয়াত মানুহ নাইকিয়া অভাৱ হ'ব বুলি ভাবিছে, কিন্তু সেইটো তেওঁ ভুল ভাবিছে। যিহেতু জুবিন গাৰ্গে আমাক জুবিন গাৰ্গৰ নীতি আদৰ্শই কাম কৰিবলৈ শিকাই থৈ গৈছে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ তেওঁ সদায় আমাক সৈনিক বুলি কৈছিলে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ আমি সদায় আছোঁ জুবিন গাৰ্গৰ কাৰণে। এতিয়া সেইটোৱে ন্যায়িক প্ৰক্ৰিয়াটো যথেষ্ট মানে এতিয়াতো হৈ আছে বাৰু, কিন্তু অলপ খৰতকীয়া কৰিব লাগে, সেইটো আমি সদায় আহ্বান জনাই আছোঁ। ডেইলি হিয়াৰিং যিটো কথা আমি কৈ আহিছিলোঁ সেইটো হ'ব লাগে। এতিয়া চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীমটো বাৰু ৰিক্ৰুইট কৰিছে, সেইটো ভাল লাগিছে। তো আৰু ডেইলি হিয়াৰিংটো হ'লে ভাল হ'ব, সোনকালে তেতিয়া ন্যায়টো জুবিন গাৰ্গে সোনকালে ন্যায় পাব। কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগে। তো এতিয়া সেইটো ন্যায়ালয়ে ক'ব যি শাস্তি দিব লাগে, তেওঁলোকে যিখিনি অপৰাধ কৰিছে তাৰ হিচাপত কঠোৰ শাস্তি হ'ব লাগে। ছিংগাপুৰৰ লোকসকলৰ কথাও কৈ থকা হৈছে। কালি পৰহিৰ দিনটোতো গৰিমা বাবুৱে সেইটো কথা কৈছে যে তেওঁলোকে দেখিছিলে গোটেইখিনি কথা, গতিকে তেওঁলোক ছিংগাপুৰৰ প্ৰবাসীসকল আহিব লাগে ইয়াতে, তেওঁলোকৰ সেইটো কথাটো আৰু কৈ থকা হৈছে। সেইখিনি কথাও এতিয়া ন্যায়ালয়ে বিচাৰ কৰিব কেনেকৈ তেওঁলোকক তদন্ত আওতালৈ আনিব লাগে, যিহেতু SIT চাৰ্জশ্বিট ছাবমিট কৰিছে। তো সেইখিনিও হ'ব লাগে আচলতে।